নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এবিধ ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। এয়া হ'ল চুজিৰ হালোৱা। এই হালোৱাবিধ খাবলৈ বহুত টেষ্টি হয় আৰু বনাওঁতেও বহুত সহজ হয়। আপোনালোকে প্লিজ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় কমেণ্টত মোক জনাব। আপোনালোকৰ মাজৰ কোনোবাই যদি ৰজা ৰাখিছে, এই ৰেচিপিবিধ ইফতাৰৰ সময়ত ট্ৰাই কৰি চাব পাৰে, কিয়নো বনাবলৈ বহুত সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। ইয়াৰ বাবে আজি আমি এই কাপটোৰ জোখতে গোটেইখিনি বস্তুৰ পৰিমাণ জুখি ল'ম। ইয়াৰ বাবে লৈছোঁ 1 কাপ চুজি আৰু ল'ম এই কাপটোৰ জোখতে 4 কাপ গাখীৰ। চুজিৰ পৰিমাণ যিমান ল'ব তাতকৈ 4 গুণ বেছি গাখীৰ লোৱাটো খুবেই প্ৰয়োজনীয়। আৰু ল'ম ড্ৰাই ফ্ৰুটছৰ ভিতৰত মই লৈছোঁ কিচমিচ আৰু কাজু। এইখিনি অলপ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আপোনালোকে মন পচন্দৰ ড্ৰাই ফ্ৰুটছ ল'ব পাৰে। এতিয়া এখন কেৰাহীত ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি ইয়াতে ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। এই ৰেচিপিটো বনোৱাৰ সময়ত যিমানবাৰ গেছ ইউজ কৰা হয়, গোটেইখিনি সময়তে গেছৰ ফ্লেমটো লই ৰাখিব লাগে। এতিয়া ড্ৰাই ফ্ৰুটছখিনি আমাৰ ভজা হৈ গৈছে, এইখিনি আমি উলিয়াই ৰাখিম। এতিয়া একেখিনি ৰিফাইন তেলতে মই চুজিখিনি ভাজি ল'ম ভালদৰে। চুজিখিনি দিয়াৰ পিছত ভালদৰে লৰাই থাকিব লাগিব, নহ'লে জ্বলি যোৱাৰ সম্ভাৱনা থাকে। চুজিখিনি ভালদৰে ভজা হৈ গ'লে প্লেট এখনত নমাই ৰাখিম। আমাৰ চুজিখিনি ভালদৰে ভজা হৈ গৈছিলে আৰু সেয়েহে মই নমাই ৰাখিছোঁ। এতিয়া একেখন কেৰাহীতে মই 4 কাপৰ জোখত গাখীৰ দিছোঁ। এইখিনি এতিয়া কম জুইত ভালদৰে উতলিবলৈ দিব লাগিব। এয়া আমাৰ গাখীৰখিনি উতলি আহিছে। এতিয়া এইখিনি ভালদৰে লৰাই দিব লাগিব। ছাইডত লাগি যোৱাবোৰক ভালদৰে মিহলাই দিব লাগিব গাখীৰখিনিৰ লগত। এতিয়া ইয়াতে আমি ভাজি ৰখা চুজিখিনি দি দিম। চুজিখিনি দিয়াৰ পিছৰ পৰাই ভালদৰে লৰাই থাকিব লাগিব, নহ'লে গোট বান্ধি যাব পাৰে। যিহেতু চুজিখিনি আমি আগতে ভালদৰে ভাজি লৈছিলোঁ, সেয়েহে এইখিনি বেছি সময় নালাগে হ'বলৈ। এতিয়া ইয়াতে আমি ড্ৰাই ফ্ৰুটছখিনি দি দিম। অলপমান ড্ৰাই ফ্ৰুটছ মই সজাবৰ বাবে ৰাখি থৈ দিছোঁ। এতিয়া ইয়াতে সোৱাদ অনুসৰি চেনি দি দিম। চেনিৰ পৰিমাণটো মই ইয়াতে কৈ দিয়া নাই, আপোনালোকে যিমান পৰিমাণৰ মিঠা খাবলৈ ইচ্ছা কৰে সিমান পৰিমাণত চেনিৰ পৰিমাণটো দি দিব। এতিয়া এইখিনি ভালদৰে লৰাই থাকিব লাগিব সিজি যোৱালৈকে। আপোনালোকে সহজ আৰু টেষ্টি ৰেচিপি পাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি ভালদৰে সিজি গ'লে আমাৰ তৈয়াৰ হৈ যাব ৰেচিপিটো। এইখিনি ভালদৰে লৰাই থাকিব লাগিব। সেয়া আমাৰ সিজি গৈছিলে আৰু সেয়েহে তৈয়াৰ হৈ গৈছিলে ৰেচিপিটো। এতিয়া মই এটা বাটিত অলপমান উলিয়াই ড্ৰাই ফ্ৰুটছৰে সজাই দিছোঁ আৰু আমাৰ টেষ্টি চুজিৰ হালোৱাৰ ৰেচিপিটো ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।